বাংলা ছবি ভোট দিও बिसायख'थियाव कच राजबंशी भटखौ गोख्रों खालामनायनि थांखिजों हाबाफारि रनसायदों एमएलए सरन बर'आ। बे समाव बिपिएफनि मेरु लेङाइ आफादगिरि एमएलए सरन बर'आ गाहाय आलासि महरै नुजाथियो। मख'नो गोनांदि 40 नं रौता काउन्सिल बियाबाव कच राजबंशी हारिनि 8,000सो भट दं, जाय सुबुं थान्दैखौ देरहाहोनायाव थिरांथायारि बिफाव लानो हायो। बे फारिलाइयाव बाहागो लानानै एमएलए सरन बर'आ बुङोदि बिटिसिआव रायजो राजाफोरा इउपिपिएल सोरखारनि फारसे गोसो बायदों। एमएलए सरन बर'आ बे खेबाव मोनसेल' मेजरिटिजों बिपिएफआ सोरखार दानायनि थांखियाव दं। অনুষ্ঠান হৈছে আজি ওদালগুৰি জিলা কচ ৰাজবংশী জনগোষ্ঠী চেল আৰু ৰৌতা কি ক'ব ব্লক দুয়ো মিলাই যৌথভাৱে এটা অনুষ্ঠান পাতিছে। ৰৌতা সমষ্টিৰ অধীনত 33খন সুবা আছে। 33খন সুবাৰ দুটামান না তিনিটা সুবা কিবা এটা অসুবিধাত বোলে আহিব পৰা নাই, তেখেতসকলেও আহিব লগা আছিলে। গোটেইখিনি আহিছে প্ৰতিনিধি হিচাপে, প্ৰতিটো গাঁৱৰ পৰা 10-15জনকৈ আহিছে। খুব সুন্দৰ মিটিং হ'ল। আজি জনগোষ্ঠীৰ যিসকল আগতে মানে আক্ৰাসু কাম কৰিছিল বা প্ৰাক্তন তেনেকুৱা বিষয়ববীয়াসকল আছিল, তেখেতসকলে এইবাৰ বিপিএফৰ যি জনগোষ্ঠী চেল ইয়াত নেতৃত্ব দিছে। তেখেতসকলৰ ৰাইজৰ যথেষ্ট বিশ্বাস আছে আৰু এই চেলটো ইতিমধ্যে আমাৰ দলৰ মুৰব্বীক এটা কি কয় দাবী চনত দিছে আৰু দাবী চনতটো বিশেষ কৰি জনগোষ্ঠী সমস্যা, তাৰ বাদে আমাৰ যিখিনি মৌলিক সমস্যা মাটি বাৰী, তাৰপিছত কিছুমান ব্যক্তিগত সমস্যা আৰু কলা সংস্কৃতি পৰম্পৰা এইবিলাক লৈ এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কিছুমান প্ৰস্তাৱ আছিলে। এইখিনি বিপিএফ দলে একেবাৰে মানে নিষ্ঠাৰে কৈছে এইবাৰ চব কৰি দিব। ইতিমধ্যে কৰা বিপিএফ দলৰ উদাহৰণ আছেই। যোৱা চৰকাৰতে বিপিএফ দলে মানে যেতিয়া 6 জনগোষ্ঠীক এছটিকৰণ কৰাৰ ক্ষেত্ৰত যেতিয়া আমাৰ অসমত এটা চলিছিল, এই সময়তে বিটিচি চৰকাৰী তেতিয়া বিপিএফৰ আছিল হাগ্ৰাম মল্লিক ডাঙৰীয়া স্পষ্টকৈ কৈছে ইয়াত আমাৰ আপত্তি নাই। বেলেগত যদি আপত্তি আছে আমাৰ ক'বলগীয়া নাই, বেলেগত যদি দিব নোৱাৰে তথাপিও বিটিডিৰ ভিতৰত 6 জনগোষ্ঠীৰ ভিতৰতে আমাৰ দুটাহে আছে, এইটো হ'ল আদিবাসী আৰু কচ ৰাজবংশী। তেখেতসকলক এছটিকৰণ কৰক, আমাৰ ক'বলগীয়া নাই। আৰু কথা যেনেকৈ কাম তেখেতে ব্ৰিটিছ চৰকাৰৰ পৰা লিখিত আকাৰেও এনঅ'চি দিছিল। তো এইখিনি আমাৰ উদাহৰণ আছে। আৰু এতিয়া মাটি বাৰী সমস্যা, তেওঁলোকৰ কলা সংস্কৃতি পৰম্পৰা ঐতিহ্য এইখিনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এইবাৰ প্ৰস্তাৱ লৈছে। ভাষাটো জীয়াই ৰখাৰ কাৰণে বিপিএফ দলে যি দাবী কৰিছে এইটো মানিছে। তো হিচাপে এইবাৰ ৰাইজে বিশ্বাসত লৈছে আৰু আমাৰ যিসকল নেতৃত্ব দিছে তেখেতসকলৰ ওপৰত খুব বিশ্বাস লৈ পেলাই আগবাঢ়ি আহিছে। আৰু এইবাৰ আমি দেখা পাইছোঁ কিজানি 100ৰ ভিতৰত 90% কচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে এইবাৰ বিপিএফ দলক ভোট দিব। এইটো ওলাই যাব, আমাৰতো বিপিএফ স্পষ্ট দিলে দিব পাৰে, কিন্তু ইলেকশ্যন ঘোষণাটো ৰখি আছে, শুনি আছোঁ 23 তাৰিখত দিব। তাৰ আগে আগে চাগে ওলাই যাব বিপিএফৰ। এইটোতো দলহে বেছি জানিব মোতকৈ, মই নাজানো। শুনিছে বোলে চৰ্চা চলিছে, দলে যি কৰিব এইটোৱে হ'ব। মোৰ তৰফৰ পৰা মই বিধায়ক হিচাপে খেলিব লগা নাই, কিন্তু দলৰ স্বাৰ্থত যদি মোক দলৰ মুৰব্বীয়ে কয় দলে সিদ্ধান্ত লয় তেতিয়াতো খেলিব লাগিব। এইটো আপোনালোকে দেখাই দিয়ক তুলি পেলাই। মেলা আছে গাঁৱে গাঁৱে, মোৰ মেলা পলক আছে, ৰৌতা সমষ্টিত কি আছে কি নাই আপোনালোকে চাব। মই এটা হিচাপ দিলে মইহে তল পৰি যাম, মানে ইমানেই আছে। মানে কৈ যিহেতু শেষ কৰিব নোৱাৰিম তাৰ কাৰণে মই নকওঁ। মেলা আছে আপোনালোকে দেখিব, ৰাইজে গম পাব, হয়নে নহয়? ৰাইজে জানিব। তেখেতৰতো চিন্তা কৰক আগতে। হা এইবাৰতো মই কোৱাটো নক'ম, ইউপিপিএলৰ কৰ্মীসকলে আমাক বহুত সহায় কৰি আছে। তো ইউপিপিএলৰ কৰ্মীসকলে কৈছে যোৱাবাৰ নীলোদে 20,000 ভোট পাইছিল, এইবাৰ বোলে আধাই কাটা যাব, মানে আধাটো নাপায়। মানে বড়োবিলাকৰ 70% ভোট পাইছিল, এইবাৰ উল্টা হৈছে। 60% বড়োই বিপিএফক ভোট দিব, তেখেতে 20-30 পাব। যোৱাবাৰ মুছলিম জনগোষ্ঠী তেখেতক 30-40 হ'লেও দিছিল, এইবাৰ মুছলিম জনগোষ্ঠী প্ৰায় ক'বলৈ গ'লে 5% নিদিয়ে তেখেতক। আৰু বাকী আদাৰ্ছ যিখিনি ভোট আছে এইবিলাকত তেখেতে নাপায়। তো এইটো চাব গ'লে তেখেতটো
তেখেতসকলৰ দলৰ কৰ্মীসকলে যি কৈছে 10-12 হাজাৰ ইমানেই পাব আৰু 10-12 হাজাৰ পালেতো দেখোন কণ্টেষ্টে নাই 70 হাজাৰ পলিং হ'ব ইয়াতে ৰৌতাত তো আমাৰ ভোটটো 50ৰ অধিক থাকি যাব হা বিজেপিটো শুনি আছোঁ ইয়াত মানে 25খনে খেলিবতো বিজেপি তো ইয়াত ৰৌতাত চাগে সিদ্ধান্ত হোৱাই নাই তেওঁলোকৰ খেলিব নেখেলিব